সো হেল্ল' গাইজ, আজি ৰাতিপুৱা মই উঠি গ'লোঁ। চুলিখিনিৰ অৱস্থা বৰ এটা ভাল নহয়, কাৰণ মোৰ স্কুলৰ যিটো ৰাস্তা সেইটোত বহুত বেছিয়ে ধূলি হয় আৰু ধূলিৰ কাৰণে চুলিখিনি একদম ডেমেজ হৈ গৈছেগৈ। লগতে শ্বেম্পু কৰিব পৰা হোৱা নাই এইকেইদিন, 3 দিনমান হ'ল। মানে কি, ৰাতিপুৱা জল্দি স্কুললৈ ওলাবলগীয়া হয় আৰু মই শ্বেম্পু কৰিবলৈ টাইমেই নাপাওঁ। চ' আজি দেওবাৰ, আজি ঘৰতে থাকিম, লগতে শ্বেম্পু কৰিম, ভালকৈ গা পা ধুব লাগিব আৰু সেয়ে আৰু বস্তু কেইটামানো কিনিব লগা আছে। সেইবাবে মই চেণ্টাৰ যাম আৰু গহপুৰ চেণ্টাৰৰ কিবা কিবি দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম। ত' ষ্টে টিউনড উইথ মি। চ' মই ফাইনেলি পাৰ্মিশ্যন পাই গ'লোঁ মাৰ পৰা যে মই চেণ্টাৰত যাম অকলে, আৰু ইটছ লাইক কাইণ্ড অফ এ চেল্ফ ডেট। বহুতে হয়তো চেল্ফ ডেট জানে মানে কি, আৰু বহুতে হয়তো চেল্ফ ডেট মানে কি নাজানে। আৰু এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে চেল্ফ ডেট মানে কি নাজানে, বিশেষকৈ তেখেতলোকে জানিব পাৰিব যে চেল্ফ ডেট কাক কয়নো। চ' আৰু জনাসকলক মই আকৌ এবাৰ কৈ নিদিওঁ। চ' নজনাসকলে ভিডিঅ'টো শেষলৈকে চাই থাকক, বা জনাসকলেও চাওক যদি ভাল পায়। তো ইয়াতে গম পাব চেল্ফ ডেট মানে কি হয়, কাক কয়নো চেল্ফ ডেট। চ' ভিডিঅ'টো চাই থাকক। তো দুৰ্ভাগ্যবশতঃ মই চেণ্টাৰলৈ যোৱাটোতো নহ'লে, কিন্তু মোৰ লগৰ এজন আহিলে সপোন, তাৰ লগত এতিয়া ওলাই যাম। চ' ক'ত গ'লোঁ, কেনেকৈ কি ফুৰিলোঁ, এইবিলাক চব দেখাম। আমি আহি আছোঁ গাইজ, এইফালে উৰাই দিলে সপোনে। মই ৰাইড কৰি আছিলোঁ আৰু এতিয়া সপোনে চলাইছে সিহঁতে ঘৰৰ ওচৰতে। আৰু তাৰপিছত আমি ধনদিদলত সোমাম এপাক। আপোনালোকক ধনদিদল দেখাম, লগতে কি দেখাম আৰু দলগুৰি দল দেখাম। চ' আপোনালোকে চাই থাকিব পাৰিব ধুনীয়াকৈ। আমি গৈ আছোঁ। চ' আপোনালোকক দেখাম সকলোবোৰ, আপোনালোকে চাই থাকিব পাৰিব। সেয়াই আৰু কি দেখাম। চ' আমি আহি চুজিহঁতৰ ঘৰ পালোঁহি। এয়া চুজিয়ে স্কুটি চলাবলৈ উৎপাত কৰিছে। তাৰপিছত অকণমান দিছে আৰু সপোনে ৱেভ কৰ। गजब बेइज्जती है। এইজনী চুজি কৈ ক'ৰবাত পালেগৈ। ভূঞা হৈ আমাৰ দেৰি হ'ব। চ' আমি ফাইনেলি ইয়াতে পাই গ'লোহি। এইটো দলগুৰি দল হয়, মানুহে নাই। আমি ইয়াতে আপোনালোকক দেখাম। ইয়াৰ বাদুলি বহুত আছে। আমি সোমাই গৈছোঁ। এয়া আৰ্কিটেক্সাৰ সেইটো দিনৰ বহুত ভাল আছিল। নখুলিবি সেইখন নখুলে এখন। বাটকে ইয়াত পূৰা আন্ধাৰ, একো দেখা পোৱা নাযাব মেবি। চিৰিয়াছলি সেই নকৰ ভিতৰটো এনেকৈ আছে। ইয়াতকৈ মই ক্লিয়াৰলি দেখাব নোৱাৰোঁ, কাৰণ ইয়াতে নেট আছে। মই নেটৰ ফুটা দি দেখাইছোঁ আপোনালোকক। চ' ইয়াতকৈ ক্লিয়াৰলি চাগে মই দেখাব নোৱাৰিম ইয়াতে। এইফালে অলপ এনেকৈ এয়াই আৰু। দেন আমি এফালেদি আহিম। ৱেইট, এইটো কি বুলি কয় এইটো মই বিশেষকৈ নাজানো, বাট এজ লাইক এজ ফুটপাথ। সেয়া আৰ্কিটেক্সাৰ আছে, বহুত ভাল আছে ইয়াতে। আপোনালোকে স্থাপত্য আৰু ভাস্কৰ্য কলাৰ বিষয়ে দেখিব পাৰিব। সেইখিনি ভগৱানৰ ছবি খোদিত কৰোৱা আছে। ধৰিব পৰা অৱস্থাত ইমানটো নাই বাৰু, কোন ভগৱান কেনেকৈ এইটো কৰিব নোৱাৰিম। হ'লেও যিমান পাৰোঁ আপোনালোকক মই জনাবলৈ যত্ন কৰিম ইয়াৰ ওপৰত। বাউণ্ডেৰীটো ইয়াতো তেনেকৈয়ে এটা মূৰ্তি ধুনীয়াকৈ স্পষ্ট হৈ আছে, দেখাইছোঁ। এইটো কোন ভগৱান কি কথা মই বুজি নাপাওঁ বাৰু বিশেষকৈ, তথাপিও আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ।
চ' এনেকৈয়ে ওখ আছে দৌলভাগ, ধুনীয়াও আছে দেখিবলৈ। কি বুলি ক'ম আৰু, পৰিৱেশটো বৰ ধুনীয়া, বিশেষকৈ পৰিৱেশটো ভাল আছে, শান্ত পৰিৱেশ এটা। আপোনালোকে ইয়াতে আহিলে ভালদৰে উপভোগ কৰিব পাৰিব। কিন্তু শান্ত পৰিৱেশ এটাত থাকি ভাল লাগে নহয় জানো। আমি আকৌ এইফালেদি সোমাই যাম। আকৌ সেইকেইটা ৰাস্তা, সেয়া মই আপোনালোকক এইখন পঢ়ি শুনাবলৈ যত্ন কৰিম। বাসুদেৱ দৌল দলগুৰি কলাবাৰী শোণিতপুৰ। জনশ্ৰুতি মতে ইটাই নিৰ্মিত এই দলটি চুলিকফা ওৰফে ল'ৰা ৰজাই 1679-81 খ্ৰীষ্টাব্দত সজায় আৰু তেওঁৰ গুৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰক ইয়াৰ ৰাজহবিহীন মাটিৰ সৈতে দান কৰে। সঞ্চালক প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসম। বাসুদেৱ দৌল দলগুৰি কলাবাৰী শোণিতপুৰ। According to tradition, Ahom king Sulikfa or Lora Raja Anno Domini 1679 and 81 constructed this brick-built temple and gifted to his guru the Satradhikar of Sri Sri Dakshin Pat Satra and donated with it revenue-free land. Directorate of Archaeology, Assam. লগতে আছে আমাৰ ইয়াৰে শ্ৰী শ্ৰী বনমালী দেৱৰ জন্মস্থান অৰ্থাৎ শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰ দলগুৰি, স্থাপিত 1598 শতাব্দ, পুনৰ নিৰ্মাণ ইংৰাজী 1984 চন, 1676 লগতে নামঘৰ ভাগ বুলিয়ে কৈছোঁ আৰু সত্ৰ হয়, সত্ৰভাগ বহুত সুন্দৰকৈ বনোৱা হৈছে, সজা হৈছে। এতিয়া এবাৰ সেৱা কৰি লওঁ। ইয়াৰ লগতে আছে এই দৌলভাগৰ বৰপুখুৰী, খুব ডাঙৰ পুখুৰীটো, মাছ কাছৰে উভৈনদী হৈ থাকে বুলি কয় আৰু এটা সময়ত সকলোৱে আহি ইয়াতে একেলগে মাছ ধৰে। জেগাটো বৰ সুন্দৰ, ইয়াতে আপোনালোকে কোনোবাই যদি ফটো শ্বুটো কৰিব বিচাৰে তো কৰিব পাৰিব বা কিবা ভিডিঅ' শ্বুট, বহুত ধুনীয়া আচলতে জেগাটো। দৌলৰ পৰা ওলালোঁ এতিয়া, আমি এতিয়া যাম নিকেতনত সোমাম। নিকেতনৰ পৰা গৈ পেলাই আপোনালোকক ধন্দি দৌলো দেখাম, অলপ ধন্দি দৌলৰ যি ব্যৱস্থা, ধন্দি দৌলৰ পৰিৱেশ আপোনালোকক দেখাম। চ' ফাইনেলি মই পালোহি আমাৰ নিকেতন, য'ত মই অংকুৰ শ্ৰেণীৰ পৰা পঢ়িছোঁ, আপোনালোকক দেখাইছোঁ। এইখন নিকেতনতে মই সৰু অংকুৰ শ্ৰেণীৰ পৰা পঢ়িছোঁ, শংকৰদেৱ শিশু নিকেতন, দক্ষিণ কলাবাৰী, কামদিয়ালত অৱস্থিত। এখন আজি সোমাই যাওঁ। কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে। মই ইয়াত লাষ্ট 1 year বেছি হ'ল, মই অহাই নাই ইয়াতে। কনষ্ট্ৰাকশ্যন চলি আছে, ভালো লাগিছে, দুখো লাগিছে গুচি গ'লোঁ নিকেতনৰ পৰা। তো আমাৰ লক্ষ্য নিকেতনৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মনত থাকিব চাগে, প্ৰত্যেকখন কিতাপতে থাকে। লগতে ডায়েৰী বুলি যিখন থাকে গৃহকাৰ্য বিৱৰণী বহি, সেইখনতো থাকেই। বহুত সপোন, ফিলিং ইম'চনেল। ইয়াতে ভাল আছে, স্কুলখনত বহুতখিনি চেঞ্জ আহিছে। আমাৰ ক্লাছ কিমান? ইয়াতে এই যাতে সপোন মানে এতিয়া বৰ্তমান আমাৰ এখন তাতে বনাই আছে ন এতিয়া সৰস্বতী পূজাৰ কাৰণে ৱৰ্ল্ড মেগাজিন, সেইখন কাৰ দৰখাস্ত প্ৰান্তিকা গোটেইখিনি ক্লাছত এতিয়া সোমাই নেদেখাওঁ আৰু এইফালে ইউপিনেল আছে নহওক, এইফালে কিবা কিবি ক্লাছৰুম আছে সৰু সৰু। লগতে সেয়া নতুনকৈ বনোৱা বিল্ডিং, ওপৰৰ পৰা আহত পাক। ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া আহিছে। এখন আমাৰ স্কুলৰ ফিল্ড আছে, আমাৰ স্কুলৰ পিছফালে আছে। প্ৰায়বিলাক স্কুলৰ আগফালে ফিল্ডখন থাকে, কিন্তু আমাৰ পিছফালে আছে। যি নহওক ফিল্ডখন ডাঙৰ বহুত, ভাল লাগে। সৰুৰ পৰা ইয়াত খেলিছোঁ, ডাঙৰ হৈছোঁ, উমলিছোঁ। উমলা নহয় ঠিক হ'লেও সৰুৰ পৰা আহিছোঁ যেতিয়া অংকুৰ শ্ৰেণী মানে সৰুৱে হয় ধৰকচোন। এইটো ৱাটাৰ চাপ্লাই অংকুৰ শ্ৰেণীৰ পৰাই দেখি আহিছোঁ। সেয়াই আৰু দেখাম। নিকেতনৰ পৰাও ওলাওঁ আৰু তো গাইজ মই ঘৰ পাই গ'লোহি আৰু সপোনো ঘৰত গ'ল মোক ইয়াতে ড্ৰপ কৰি। আৰু এজ ইউ কেন চি মই চকুৰ পৰা লেন্সটো খুলিছোঁ। ভাগৰ লাগি আছিলে, বহুত অশান্তি লাগে ন লেন্স যিসকলে পৰিধান কৰে তেওঁলোকে গম পাব যে লেন্স লগালে কেনেকুৱা লাগি থাকে, চকুকেইটা বহুত ইচিং হৈ থাকে। কেতিয়াবা নহয়, কেতিয়াবা হয়। আৰু লগতে ভাগৰো লাগিছে। এতিয়া ভিডিঅ'টো এডিটো কৰিব লাগিব, ভাত পানীও খোৱা হোৱা নাই। লগতে ভিডিঅ'টো আপোনালোকলৈ ইউটিউবত আগবঢ়াব লাগিব। আৰু মই আপোনালোকৰ ওচৰত বিশেষভাৱে ক্ষমা প্ৰাৰ্থী যে আপোনালোকক কোৱাৰ দৰে মই ছেল্ফ ডেট কি হয় সেইটো বুজাব নোৱাৰিলোঁ ভিডিঅ'টোত। মই বেলেগ এদিন চেষ্টা কৰিম নিশ্চয়, কিয়নো আজি দেৰি হৈ গ'ল আৰু তাতে সপোন আহি গ'ল ঘৰত। চ' সপোনৰ লগত কথা পাতি পেলাই মানে আমাৰ লগত ডিছকাশ্যনটো চেঞ্জ হৈ গ'ল, যে ডিছকাছ কৰিলোঁ আমি সেইফালে যাম, সেইফালে নাযাওঁ। চ' তাতে গ'লোঁ আৰু কৈছিলোঁ যে ধন্দি দলো দেখাম বুলি, কিন্তু ধন্দি দল দেখাব পৰা নগ'ল, কিন্তু দেৰি হৈ গ'ল। সেইকাৰণে ঘৰত গুচি আহিলোঁ আমি, কাৰণ দলগুৰি দল আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়, ধন্দি দল বেছি দূৰ নহয় বাৰু। বেলেগ এদিন আপোনালোকক ধন্দি দল দেখাম। আৰু দলগুৰিৰ যিখিনি ভিডিঅ' দিছোঁ মই, দলগুৰিত কি আছে, কোনে বনাইছিল, কিমান চনত কি হৈছিল, এইখিনি প্ৰত্যেকটো কথা মই দিছোঁ ভিডিঅ'টোত, আপোনালোকে চাব পাৰিছে।
আৰু দলগুৰিত তাতকৈ বেছি একো নাই মানে সেইখিনিয়ে যথেষ্ট ন এটা দলৰ কাৰণে। আৰু অনাগত দিনত চাগে চৰকাৰে তাৰ ওপৰত ব্যয় কৰিব আৰু আশপাশটো আৰু ভাল কৰিব চাগে, কিয়নো আৰু তাতে ভাল হৈছে ন বহুতখিনি উন্নতই হয়। বাউণ্ডেৰী আছে, ভালকৈ বাউণ্ডেৰী ৱাল আছে আৰু লগতে চবৰে মাজত। চ' সেয়াই আৰু কি ক'ম, আজিলৈ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰাৰ আগত এটা কথা কওঁ যে মোৰ চেনেলত এতিয়ালৈকে যি 4-5টামান ভিডিঅ' আছে, 6টামান ভিডিঅ' হ'ব চাগে। তাতে মই অকল এটা ডান্স কভাৰৰ ভিডিঅ' দিছোঁ অসমীয়া গানত। অস্মিতা তামুলী মোৰ বা হ'ব, বায়ে নৃত্য পৰিৱেশন কৰিছিলে, সেইটো ভিডিঅ'ই দিয়া আছে অসমীয়াত। বাকী এটা ভিডিঅ' অসমীয়াত নাই। মই মানে ভাবিছিলোঁ যে ইউটিউবটো যেতিয়া গোটেই ৱৰ্ল্ড ৱাইডৰ হয়, চ' আমাৰ অসমৰ বাহিৰৰ লোকেও ইউটিউবত মানে আমাৰ ভিডিঅ' চাব, তেতিয়াতো অসমীয়াত ক'লে বুজি নাপাব বহুতে। সেইবাবে মই কথাবোৰ অসমীয়াত প্ৰায় নকওঁৱেই। কিন্তু মোক দাদা এজনে ক'লে যে তই ইউটিউব জাৰ্নিটো ষ্টাৰ্ট কৰিছ, তো চ' অলপ ফেম পাই ল, যে তই অসমীয়া মানুহৰ কাৰণেই তই অসমীয়াতে ভিডিঅ' বনাবিচোন, চাই ল কেনেকুৱা ৰেচপঞ্চ আহে আপোনালোকৰ পৰা। তেনেকৈ ক'লেতো মই ভাবিলোঁ কিয়নো ট্ৰাই কৰিব পাৰোঁ ন। চ' আজি অসমীয়াত বনালোঁ গোটেই ভিডিঅ'টো। চ' হোপ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব আৰু মোক অলপমান মৰম দেখুৱাই, অলপমান মৰম দি যাতে মোৰ অলপ ভিউজ বঢ়ায়, অৰ্থাৎ আপোনালোকে সকলোৱে যাতে চায় আৰু লগতে লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, সিমানখিনিয়ে। আৰু আমাৰ এইটো এৰিয়াত যিমানখিনি আছে, লোকেল এৰিয়াত আমাৰ গহপুৰৰ ফালে সকলোৱেতো ধনদিদল আৰু দলগুৰিৰ বিষয়ে জানেই, বহুতেই জানে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, যদি চাই আছে, তেতিয়াহ'লে প্লিজ এটা শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো টিপিব, ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো টিপিব, যাতে মোৰ ভিডিঅ'খিনি আপোনালোকে আগতীয়াকৈ চাব পাৰে। থেংক ইউ।